তুমি ক্ষমা করা, ক্ষমা করা। তুমি ক্ষমা খুঁজিব লজ্জিত নকৰিবা হকা, মোক লজ্জিত নকৰিবা। তুমি তুমি কেনেকৈ ভাবিলা হকা মোৰ পৰম মিত্ৰ, শৈশৱৰ লগৰীয়া, মোৰ পৰম বান্ধৱক মই চিনিবলৈ অস্বীকাৰ কৰি ৰাজকাৰ্যলৈ যাওঁ। নহয় সখা, মই তোমাক সাক্ষাৎ কৰিবৰ বাবে আহিছিলোঁ, আৰু তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ কৌটি কৌটি জন্ম মোৰ সফল। তুমি মোক আলিংগন কৰা মাত্ৰে মোৰ সৰ্বশৰীৰত জৰা ব্যাধি সকলো নাইকিয়া হৈ গ'ল। মই তোমাক সাক্ষাৎ পালো যেতিয়া মই ইয়াৰ পৰাই বিদায় এয়া তুমি কি কৈছা হকা? মোৰ শৈশৱৰ লগৰীয়াক মই মোৰ সিংহ দুৱাৰৰ পৰা ওলটি যাবলৈ তেনে কথা কৈ মোক লজ্জিত নকৰিবা। বোলা হকা, দাস দাসী সকলো ৰৈ আছে তোমাৰ স্বাগতমৰ বাবে। বোলা হকা, মই এই বেখেৰে মই তোমাৰ সন্তেশপুৰলৈ নাযাওঁ হকা। কিয় হকা? মই যদি এই মলিয়ন বেখেৰে তোমাৰ সন্তেশপুৰত প্ৰৱেশ কৰোঁ তেতিয়াহ'লে তোমাৰ দাস দাসী পাত্ৰ মন্ত্ৰীগণে তোমাক হাঁহিব হকা। নহয় হকা, আৰু মোৰ পৰম বান্ধৱক হাঁহিয়াতৰ পাত্ৰ হোৱাটো মই কেনেকৈ সহ্য কৰিম? তোমাৰ স্বাগতমৰ বাবে প্ৰিয়ে তোমাক কৰিছে স্বাগতম। কিন্তু সখা, কোনো কিন্তু নাই সখা, কোনো কিন্তু নাই। তুমি লজ্জিত নকৰিবা। আজি মই তোমাৰ কোনো কথাই নুশুনো হকা। তোমাৰ আজি মই কোনো কথাই শুনিব নোখোজো।
ইয়া